যোৱাকালি ঘোষণা হ'ল সৰ্বভাৰতীয় নীট পৰীক্ষাৰ ফলাফল। এইবেলি ঘোষিত ফলাফলত সফলতা কঢ়িয়াই আনিলে এগৰাকী দৰিদ্ৰ পৰিয়ালৰ সন্তানে। কোকৰাঝাৰ জিলাৰ চালাকাটিৰ দৰিদ্ৰ দম্পতি শহীদুৰ ৰহমান আৰু ৰাবিয়া বিবিৰ সন্তান ৰছিদুল ৰহমানে ঘোষিত ফলাফলত 571 নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ৰছিদুলৰ সফলতাত উৎফুল্লিত পৰিয়াল তথা অঞ্চলবাসী আৰু বিভিন্ন দল সংগঠন। যোৱাকালি খবৰ লাভ কৰা মাত্ৰকে এবিএমচিৰ কেন্দ্ৰীয় উপসভাপতি মাইনুদ্দিন আলীৰ নেতৃত্বত চালাকাটি আঞ্চলিক এবিএমচিৰ এক সজাতি দল শিক্ষাৰ্থীগৰাকীৰ বাসগৃহত উপস্থিত হৈ পিতৃ মাতৃসহ শিক্ষাৰ্থীগৰাকীক বিপুল শুভেচ্ছা জ্ঞাপন কৰে। আমাৰ লগত এবিএমচিৰ উপসভাপতি মাইনুদ্দিন আলীৰ মন্তব্য আছে, শুনাই আছো। তেখেতে বহুত কষ্ট কৰি তেখেতৰ ল'ৰাজনক বিগত সময়ৰ পৰা তেখেতে পঢ়ুৱাই আছে। ইয়াৰ আগতো আমাক বহুতবাৰ কৈছিল যে তেখেতৰ ল'ৰাজনক তেখেতে ভাল এটা সমাজত প্ৰতিষ্ঠিত এজন শিক্ষিত বনাব খোজে। তেখেতে কষ্ট কৰি পেলাই হ'লেও ল'ৰাটোক সমাজত এটা ভাল সুনাম কৰাৰ কাৰণে তেখেতে চেষ্টা অব্যাহত ৰাখিছে। তো বহুত সময় মোক তেখেতে কৈছিল তেখেতে ল'ৰা ছোৱালীৰ কাৰণে বহুত কেয়াৰ লয়, তেখেতে বহুত এই শিক্ষাৰ ক্ষেত্ৰত সদায় মানুহৰ লগত বুজাপৰা কৰে। তেনেকুৱা এজন সমাজত এখন এজন মূৰ্খ মানুহ, তেখেতে দেখা পৰা নাজানা মানুহে আজি ল'ৰা ছোৱালীৰ কাৰণে ইমানখিনি এটা পৰিৱেশ তেখেতে গঢ়ি তুলিছে ঘৰখনত। আজি এইবেলি হৈ যোৱা যিটো নীট পৰীক্ষা, সেই নীট পৰীক্ষাত তেখেতৰ ল'ৰা ৰাছিদুৰ ৰহমান নামৰ তেখেতে এইবেলি নীটত তেখেতে পাছ কৰিছে। তেখেতৰ যি আশা, যি সপোন, এই সপোন পূৰণ হোৱাৰ দিশত আগবাঢ়িছে। আমি খবৰ পাই পেলাই এবিএমচিৰ ফালৰ পৰা তৎকালীনভাৱে তেখেতৰ ঘৰত আজি উপস্থিত হ'লোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গৰ লগতে ল'ৰাজনক আমি শুভেচ্ছা জনালোঁ। আমি ধৰ্মীয় সংখ্যালঘু হিচাপে চালাকাটি অঞ্চলৰ এইজন ল'ৰাই প্ৰথম নীট পাছ কৰিলে। ইয়াৰ আগত নীটত কোনো পাছ কৰা নাছিল। গতিকে এবিএমচিয়ে বিগত দিনৰ পৰা যি শিক্ষাৰ কাৰণে আমি অজস্ৰ পৰিশ্ৰম কৰি আছোঁ, ঘৰে ঘৰে শিক্ষাৰ কাৰণে যি শ্লোগান আমাৰ, সেই শ্লোগান যে এটা সময়ত যে আমাৰ যে বাস্তৱত ৰূপায়ণ হ'ব, তাৰ এটা প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছোঁ। গতিকে আজি যিজন ল'ৰাই নীট পাছ কৰিছে তেখেতৰ সপোন পূৰণ হওক, তেখেতৰ আশা পূৰণ হওক। আমি তেখেতসকলৰ যি এনেকৈ সহায় লাগে আমি যিমান সম্ভৱ পাৰোঁ আমি সহায় কৰিম। আৰু তেখেতে নীট পাছ কৰাৰ ক্ষেত্ৰত যিখিনি তেখেতৰ পৰিয়ালে, হয়তো দুখীয়া পৰিয়ালে যিখিনি পৰিশ্ৰম কৰি আছে, এই পৰিশ্ৰম সাৰ্থক হওক, এবিএমচিৰ ফালৰ পৰা আমি এইখিনি ক'ব বিচাৰিছোঁ। আৰু তেখেতক এই চালাকাটি অঞ্চলৰ ৰাইজে সকলোৱে উষ্ম আদৰণি জনাইছে। তেখেতে চালাকাটি অঞ্চলৰ প্ৰথম নীট পৰীক্ষাৰ্থী, তেখেতে পাছ কৰিছে। গতিকে তেখেতলৈ আমাৰ অশেষ শুভেচ্ছা থাকিল। এবিএমচিৰ ফালৰ পৰা তেখেতক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।